আমি আহি ঢাৰিগাঁও আমাৰ চুৱেন ভিনিৰ ঘৰতে আৰম্ভ কৰিছোঁ ধান মাৰিবলৈ। এই আপোনালোকে দেখি আছে, এয়া কৰ্মত সমস্তজন লাগি আছে। এইবাৰ তেৰা সমস্তৰ ধান ধুনীয়া হৈছে দ পথাৰত। যিহেতু আশাৰ 6 নিশ্চয়তাৰ মাজতো তেওঁলোকৰ খেতিটো যিহেতু আগতে বানত প্ৰায় নষ্ট হয়, এইবাৰ যিহেতু এই যথাসময়ত বান নাহিলে, সেয়েহে তেৰা সমস্তৰ ধুনীয়া ধান হৈছে। এয়া দেখিছে ডাঙৰি, যথেষ্ট ডাঙৰি আছে, এইফালে ভিতৰতো আছে। এয়া চব আপোনাৰ হ'ব। আমি এয়া আহি তেৰা সমস্তৰ গৃহতে এয়া ধান মাৰি আছোঁ। চব মুখত আনন্দ উল্লাস সমস্ত পৰিয়ালবৰ্গৰ। যিহেতু তেৰা সমস্তৰ এই খেতি সাৰথি, এই খেতিক নিৰ্ভৰ কৰি পৰিয়ালটো চলি আছে। প্ৰভুৱে কৃপা কৰক সমস্তজনক, কৃষৰাজ সমস্ত আগবাঢ়ি আহক, কৃষত খেতি কৰি নিজৰ পৰিয়াল স্বাৱলম্বী কৰক। ধন্যবাদ। কৃষ্ণ। ধান কেনেকুৱা ওলাইছে? ধান ভাল ওলাইছে নে? সুন্দৰ।